স্মাৰ্ট ৱাটচ বা ফিটনেছ বেণ্ড আপুনি যি বুলিয়ে নকওক, কিন্তু এতিয়া খুবেই প্ৰচলিত। আপুনি যদি ঘড়ী পিন্ধি ভাল পায়, তেনেহ'লে আগৰ দিনৰ ঘড়ীবোৰতকৈ এইবোৰ ঘড়ী বহুত বেলেগ ধৰণৰ। অকণমান জানিবৰ কাৰণে মই আপোনালোকক বুজাব আহিছোঁ যে এই ঘড়ীবোৰ কি ধৰণৰ, আৰু যোনে ফিটনেছৰ কাৰণে সতৰ্ক হৈ থাকে তেওঁলোকৰ কাৰণেও বহুত ভাল ফিটনেছ বেণ্ডডাল। আৰু কোনোবাই যদি প্লেনিং কৰিছে, মোৰ এই দুডালৰ বিষয়ে চাব পাৰে, মোৰ ডিছক্ৰিপশ্যনত মই দি দিম ইয়াৰ ছিংগল ভিডিঅ'। কিন্তু এতিয়া মই এই দুটাৰ মাজত কম্পেয়াৰ কৰি দেখুৱাম আপোনালোকক কেনেকুৱা কি কথা। ফিটনেছ বেণ্ড বুলিও ক'ব পাৰি আৰু স্মাৰ্ট ৱাটচ বুলিও ক'ব পাৰি। এইটো হৈ গ'ল আপোনাৰ আমেজ ফিটবিট MI ওলাইছে, আৰু এইটো হৈ গ'ল আপোনাৰ চেমচাঙে ওলাইছে ফিটনেছ বেণ্ড। এইটো হৈ গ'ল আপোনাৰ এপলৰ কপি বুলি ক'লেও বেয়া নহয়। এপলৰ ছেম টু ছেম আপুনি পিন্ধি থাকিলে আপুনি গমেই নাপাব যে বেলেগে দেখিলে এপলৰ বুলিয়ে প্ৰথমতে ভাবি পায়। নতুন ওলাইছে এইটো ওলালে হ'ল অলপ দিন। এইটোও ল'ব পাৰে বা এইটো ল'ব পাৰে। কোনটো কি হয় এবাৰ চাওঁ আহক। যদি বেছি ভালকৈ চাব মন গৈছে তেনেহ'লে ছিংগলকৈ মই ভিডিঅ' বনাই থোৱা আছে, তাত আপোনালোকে চাই ল'ব পাৰে। আৰু ফ্ৰেণ্ডছ, কম্পেৰিজন কৰাৰ আগতে মোৰ ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকৰ একাউণ্টলৈ ন'টিফিকেশ্যন আহি থাকে। ফ্ৰেণ্ডছ, দুইটাৰ লুক চাওকচোন কোনটোৰ ভাল। মই আপোনাক এতিয়া ডিছক্ৰাইব কৰিম কোনটো কেনেকুৱা হয়। প্ৰথমতে মই চাওঁ দুইটা এতিয়া অফ হৈ আছে। অফ কৰি পিনে এতিয়া অন কৰিব ট্ৰাই কৰিম মই দুইটা। প্ৰথমতে ইয়াৰ এইটো পাৱাৰ বুটাম, ইয়াৰ এটাই বুটাম আছে, ইয়াৰ এইটো বেক বুটাম, এইটো পাৱাৰ বুটাম। দুইটা মই প্ৰেছ কৰিম। অন কোনটো সোনকালে অন হয় আপোনালোকে চাবচোন। চাওক মই দুইটা একেলগতে 1 2 3 গো। চেমচাঙৰ প্ৰথমতে লগো দেখিব পালোঁ, কিন্তু এইটো MI ফিটবিটটোৱে প্ৰথমতে, আমেজ ফিটবিটটোৱে প্ৰথমতে অন হ'লচোন। একদম লাইট ৱেইট ঘড়ী হয়। এইটো আপোনাৰ 34 গ্ৰামছ হয়, এইটো 30 মান হ'ব। একদম লাইট ৱেইট, কিন্তু ফিটাডাল ইয়াৰ ডায়মণ্ড কাৰ্ড ষ্ট্ৰেপ হয়, ইউনিক ডিজাইন। স্ক্ৰীনখনো কাৰ্ভ, দেখিবতো বহুত ধুনীয়া ফিট বেণ্ড। কিন্তু মই দুইটা তুলনা কৰিছোঁ, কাৰণ কেলৈ দুইটা একেই ধৰণে চিমিলাৰ ফিচাৰ্ছ ইয়াত দেখিবলৈ পোৱা যায়। কিন্তু তুলনামূলকভাৱে আপোনাৰ চেমচাঙত বহুত বেছি ফিচাৰ্ছ আছে, সেইটোকে মই কম্পেয়াৰ কৰি দেখাম অলপ পিছত। কিন্তু কিছুমান মানুহে কি হয়, এইডাল যোনডাল আছে MI, এইটোৰ নিচিনা আপোনাৰ চেমচাঙতো আছে, আপোনাৰ ৰাউণ্ড ডাইলত আছে, কিন্তু সেইটো কিনিবলৈ সামৰ্থ্য নাথাকিবও পাৰে বহুত মানুহৰ, সেইকাৰণে এইডালো কিনে বহুতে। আৰু এইডালৰ মাজত কিনো পাৰ্থক্য আছে তাকে মই দেখাবলৈ আপোনালোকক এতিয়া ট্ৰাই কৰিম। প্ৰথমতে মই আপোনালোকক কিদৰে ইয়াৰ ফেচ ৱাছটো চেঞ্জ কৰে সেইটো মই দেখাম। ইয়াত আপোনাৰ চেমচাঙত একেবাৰে ইজি হয়। ইয়াৰ অলপ দেৰি প্ৰেছ কৰি থকাৰ লগে লগে এইখন আহি গ'ল। আপুনি লেফ্ট ৰাইট কৰি কোনটো লাগে ল'ব পাৰে, আৰু ইয়াত ডাউনলোডো কৰিব পাৰি। আপুনি মোবাইলত যোনটো ছফ্টৱেৰ থাকিব তাৰ পৰা ডাউনলোড কৰিব পাৰে, ইয়াৰ পৰা ডাউনলোড কৰিব। কাৰণ কেলৈ ইয়াত ৱাইফাই কানেক্ট হয়। ইয়াত কিন্তু ইয়াতো সেই ছেইম হয়। ইয়াতো আপুনি ৱাটচ ফেচেছ ডাউনলোড কৰিব পাৰে ইয়াত গৈ। চব বিভিন্ন ধৰণৰ ইয়াত আছে। ইয়াতো ডাউনলোড ছেটিংছত গৈ ৱাটচ ফেচেছ ওপৰলৈ কৰিব লাগে। এনেকৈ আপোনাৰ বহুতকেইটাই আছে ইয়াতো, কিন্তু ইয়াৰো ডাউনলোড কৰিব পাৰি। কিন্তু ইয়াতকৈ চেমচাঙত বহুত বেছিকৈ আপুনি ফেচ ৱাছেছ পাব। আৰু আপোনাৰ ফিটাডাল হৈ গ'ল ইয়াৰ ডায়মণ্ড কাৰ্ড, কিন্তু ইয়াৰ নৰ্মেল হয়। কিন্তু মই পাৰ্চনেলি কওঁ MIডাল বেছি ভাল, আপুনি পিন্ধিবলৈ বেছি ভাল। এইডাল অলপ হাৰ্ড, এইটো বহুত কোমল, বিৰাট ছফ্ট, একদম ছফ্ট। সেইটো কাৰণে এইডাল পিন্ধি বেছি ভাল লাগে মোৰ নিজৰ পাৰ্চনেল ভিউ। এইটোৱে পিন্ধি বেছি ভাল লাগে। আৰু ইয়াত আপোনাৰ মেইন মেনু হৈ গ'ল এইটো। আপোনাৰ ইয়াত এটা বটন আছে, এইটো দবাই দিয়াৰ লগে লগে আপোনাৰ মেইন মেনুখন ওলায়। স্ক্ৰীনখন ইয়াত জ্বলে। ইয়াত মেইন মেনু ওলাবলৈ লেফ্ট ছাইডে স্ক্ৰল কৰিব লাগে। এইটো চাওক এক্টিভিটি ওলালে। ইয়াত মেইন মেনু বুটাম দি থোৱাই আছে। ইয়াত প্ৰেছ কৰাৰ লগে লগে এইখন জ্বলিলে, আৰু এবাৰ কৰি দিয়ক ইয়াৰ মেইন মেনু। এই মেইন মেনুত কিন্তু আপোনাৰ MIতকৈ চেমচাঙৰ বহুত বেছি ফিচাৰ্ছ আছে। আপুনি ভাবিব নোৱাৰিব ইমান ফিচাৰ্ছ আছে এই ফিটনেছ বেণ্ডডাল। সেইকাৰণে ইয়াৰ আপোনাৰ দামটো বেছি হয়, কিন্তু ইয়াৰ অকণমান কম, কিন্তু নৰ্মেল মানুহৰ কাৰণে এইডালো চলি যাব। আৰু ইয়াৰ চাওক স্ক্ৰীনখন, আৰু ইয়াৰ স্ক্ৰীন, এইখনটো ছুপাৰ এমোলেড ডিছপ্লে হয়, বহুত ভাল স্ক্ৰীন। কিন্তু ইয়াৰো এটা খাচিয়ত আছে, এইখন যিখন স্ক্ৰীন লাগি আছে, এইখন আপোনাৰ যিমান ৰ'দত যাব অট'মেটিক সিমান আপোনাৰ ব্ৰাইটনেছটো অট'মেটিক বাঢ়ি যায়, কিন্তু বেটেৰী নাখায়। ইয়াত আপুনি ছেট কৰি ৰাখিব লাগিব বেছি আপুনি ব্ৰাইটনেছটো বঢ়াই থ'ব লাগিব, তেতিয়া ৰ'দত গ'লে ভালকৈ দেখি পাব। কিন্তু বহুত ভাল। এইখনতো একদম ছুপাৰ এমোলেড ডিছপ্লে লগাই দিছে, যোনখন মোবাইলত থাকে তেনেকুৱা টাইপ। আৰু আপুনি ইয়াত চাওক এক্সাৰচাইজৰ বিষয়ে আছে,
এক্টিভিটিত গ'লে আপুনি ইয়াত আউটডোৰ ৰানিং, ট্ৰেডমিল, চাইক্লিং, ৱাকিং, বাছ খতম। এক্টিভিটি হিষ্ট্ৰী ওলালে ইমানটোৱে আছে ইয়াত। কিন্তু ইয়াত আপুনি চাওক, ইয়াত আপুনি যদি যায় এক্সাৰচাইজত আপুনি ক্লিক কৰে, ৱৰ্কআউট, আপুনি চাওক ৰানিং, ৱাকিং, চাইক্লিং, হেকিং, ছুইমিং, মানে কিমান কি যে নাই চাওকচোন। একদম শেষৰলৈকে জাম্পিং, য়োগালৈকে আছে, আপোনাৰ বহুত আদাৰ ৱৰ্কআউটছলৈকে ইয়াত দিয়া আছে। এইটো ক্ষেত্ৰত কিন্তু এই ছেমছাং ৰজা। আৰু ইয়াত লগত যদি আপুনি এছ হেল্থ বুলি তেওঁলোকৰ এটা ছফ্টৱেৰ আছে, যোনটো ছেমছাং মোবাইলত প্ৰিলোডেড আহে আৰু বেলেগৰ এণ্ড্ৰইডবোৰত আপুনি এক্সট্ৰাকৈ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰি। এইবোৰ সেইটো যদি সোমাই লয় বেছি ভাল হয়। ইয়াত চাওকচোন কিমান আছে, কিন্তু তেনেকৈ আমেজফিট বিটত ইমান অপশ্যন নাই। কিন্তু লাগতিয়াল যিখিনি আৰু নৰ্মেল থাকে আপোনাৰ দৌৰ মৰা, চাইক্লিং কৰা, এনেকুৱা ৱাকিং কৰা, এইবোৰ দিয়া আছে। কিন্তু ছেমছাঙত একদম প্ৰফেশ্যনেল প্ৰিমিয়াম ব্ৰেণ্ড হয় এডাল। আপুনি চাওক ইয়াত আৰু লগতে আৰু ষ্টেপ কাউণ্ট কৰিব, হাৰ্ট ৰেট মনিটৰিং ছিষ্টেম। কিন্তু বাই দ্য ৱে দুইটাতে হাৰ্ট ৰেট হাৰ্ট ৰেট মনিটৰ কৰিবৰ কাৰণে দুইটাতে আপোনাৰ অপশ্যন আছে। এইটো এটা ভাল, এইটো কম টকাতে আপুনি হাৰ্ট ৰেট মনিটৰ চেঞ্চৰ কৰি মানে মনিটৰিং কৰিব পাৰিব। আপুনি চাওক পিছপিনে এইটো আৰু এইটো দুইটাই ছেম হয়, দুইটাৰ একুৰেচি ধুনীয়াই। আজিকালি এইটো চিম্পল কথা হৈ গ'ল। আৰু লগতে আপুনি ইয়াত পাব ৱাটাৰ, কিমান আজিৰ দিনটোত কিমান ৱাটাৰ খালে সেইটো হিচাপ কৰি যাব, প্লাছ মাইনাছ এনেকৈ আপুনি কৰি যাব পাৰে, আপুনি ৰেকৰ্ড ৰাখিব পাৰে। প্লাছ ইয়াত আপুনি ফাইণ্ড মাই মোবাইলো আছে, ফাইণ্ড মাই ফোন আছে। আপুনি ধৰক ক'ৰবাত মোবাইল থাকি গ'ল, ইয়াত আপুনি প্ৰেছ কৰি পিনে ইয়াত লগ ইন কৰি থ'ব লাগিব মোবাইলটো, ব্লুটুথ কানেক্টিভিটি কৰি থ'ব লাগে। কৰি থোৱাৰ পিছত ইয়াত যদি আপুনি ফাইণ্ড মাই মোবাইল কৰে, তেতিয়াহ'লে আপোনাৰ মোবাইলৰ ৰিং এটা বাজিব। তেতিয়া আপুনি গম পাব যে মোবাইলটো ক'ত আছে। ষ্টপ ৱাটছ, দুইটাতে ষ্টপ ৱাটছ আছে। আপোনাৰ ৱেডাৰ আছে, ৱেডাৰ ইটোতো আছে। ইয়াত কিন্তু আৰু এটা বস্তু দেখিছোঁ, ফুডছ এণ্ড কেলৰি, যোনটো আপোনাৰ ফুডছ আপুনি কিমান ল'লে সেইটো ইনপুট দিব পাৰে, আৰু কিমান আপুনি এক্সাৰচাইজ কৰিলে সেইটো যদি আপুনি ইয়াত ৰেকৰ্ড কৰে, তেতিয়া আপোনাৰ কেলৰি কিমান বাৰ্ণ হৈছে এইটো আপোনালোকৰ ধুনীয়াকৈ ইয়াত ওলাই যায়। এইবোৰ কথা মানে ছেমছাঙত বহুত ভাল লাগে। মোৰ সেইকাৰণে ছেমছাঙৰ এই ফিটনেছ বেণ্ডডাল বহুত ভাল লাগে। তাৰ উপৰিও চাওকচোন, ইয়াত আপোনাৰ তেনেকৈ কেলৰি বা আপোনাৰ ফুডৰ বিষয়ে নাই, যদিও ইয়াতো বহুখিনি আছে। হাৰ্ট ৰেট চেঞ্চৰ মনিটৰ কৰিব পাৰিব, ব্ৰাইটনেছ এডজাষ্ট কৰিব পাৰিব, আৰু ফাইণ্ড মাই মোবাইল ইয়াতো আছে। ফাইণ্ড মাই মোবাইলটো আপুনি বিচাৰিব পাৰিব, আৰু ফেচ ৱাছেছ আপুনি বদলি কৰিব পাৰিব। বাছ ইমানটোৱেই, একদম চিম্পুল হয়। আৰু 45 ডেজ বেকআপ দিয়ে। এইটো আপুনি 45 ডেজ বেকআপ দিয়ে, আৰু ইয়াত 4 দিন বা 5 দিন। কাৰণ কেলৈ আপুনি নিজে দেখিছে ইয়াত একোৱে নাই, ইয়াত কেনেকুৱা, ইয়াত সংখ্যাও বস্তু সোমাই দিছে ছেমছাঙে, ইটোৰ পিছত সিটো আপুনি ইউজ কৰিব পাৰিব। আৰু আপুনি চাওক, এইটোতো মোবাইল নিচিনা ৰেম আছে, 512 MB ৰেম আছে, 4 GB ষ্ট'ৰেজ আছে, মিউজিক প্লেয়াৰ আছে। ইয়াত আপুনি মিউজিক প্লেয়াৰ গান আপুনি ব্লুটুথৰ শুনি থাকিব পাৰে। সেইটো এটা বহুত ভাল। আপুনি মোবাইলটো নোলিওৱাকৈ ইয়াৰ পৰা গান শুনি, ইয়াৰ পৰা নেক্সট বেক এনেকৈ কৰি থাকিব পাৰিব, ইয়াৰ পৰাই কৰিব পাৰিব। আৰু আপুনি ছেটিংছত যাওকচোন, কিমান যে ইয়াত ছেটিংছ আছে ঠিকনা নাই। কিন্তু ইয়াত তেনেকৈ ইমান ছেটিংছ নাই। আপোনালোকে যিকোনো এডাল ব্ৰেণ্ডে ল'ব পাৰে। ছেমছাঙৰ যদি ৱাটছ হিচাপে লয় আপুনি, সেইটোতো বহুত দাম হৈ যায়, 20,000 22,000 টকা পৰে। সেইকাৰণে আপুনি এই আমেজফিট ফিটনেছ ব্ৰেণ্ডৰ ছেমছাঙৰ ফিটনেছ ব্ৰেণ্ডডাল ল'ব পাৰে। নহয়, যদি আপোনাৰ বাজেট কম আছে তেনেহ'লে মোৰ মতে আমেজফিট বিটডাল লওক। এইডাল আপোনাৰ এপলৰ ক্লোন বুলি ক'ব পাৰি। এপলৰ লুকছ যেনেকুৱা, সেই তেনেকুৱা টাইপৰ বনাইছে, বৰ ধুনীয়া লাগে পিন্ধি, আৰু দেখিবলৈও বিৰাট ধুনীয়া লাগে। আপোনালোকে নিজে চইচ কৰিব কোনডাল কেনেকৈ ল'ব, কোনডাল আপোনাৰ সুবিধা হ'ব। আৰু মই আপোনালোকৰ এই দুটাৰ যদি ছিংগলকৈ চাব মন গৈছে, তেনেহ'লে মই ওপৰত লিংক দি দিম, আৰু ডিছক্ৰিপশ্যনতো মই দি দিম লিংক। ধুনীয়াকৈ আপোনাৰ ছিংগলকৈ ইয়াৰ দুটাৰ ভিডিঅ' মই কৰি থোৱা আছে। সবিশেষ আপুনি জানিব মন গ'লে ভালকৈ জানিব পাৰিব। আৰু ফ্ৰেণ্ডছ, আজিলৈ ইমানটোৱেই। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আৰু যদি বেছিকৈ ভাল লাগে শ্বেয়াৰ কৰি দিব। আৰু যদি এনেকুৱা ধৰণৰ গেজেট আপোনালোকৰ চাই থাকিব মন যায় বা চাই ভাল পায়, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কিয়নো মই এনেকুৱা ধৰণৰ গেজেট প্ৰায়ে আনবক্সিং কৰি থাকোঁ, লগতে ব্লগছো মই কৰোঁ অলপ চলপ। সেইকাৰণে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'ব, একদম মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি থ'বলৈ একদমেই নাপাহৰিব। বাই বাই ফ্ৰেণ্ডছ।